তুমি জপ তুমি আমি আইতামা হাতত গুছো মানে মা সেই আইতামা হাতত গুছো মনে মারাইনি নি সাপ্রাইজ দিন আইতামা সাপ্রাইজ দিন মানে মা সেই আইতামা নিয়ে ছটকাই গুছো যাব আইতামা আমি সাপ্রাইজ হইল ফোনটো গৈ আছে যে মায়ে ফোন কৰি কোৱা নাই ন আকৌ মা গৈ আছে বুলি কৈছে ন কি কাৰণে গৈ আছে মানে কাকাৰ শ্ৰাদ্ধ ন কাকা চাইছো ধন্যবাদ দিও এক মুড়ি দুই মুড়ি দহটা কিমান দিব তিনি মুড়ি দিও কাম কোট লোক মত মত আচাৰ্য এই এটা পৰম্পৰা সকাম পাতিব লাগিব নটা পদপূজা সমৰণ নবিধ ভকতি নটা সকাম তাৰপিছত আহি আছে ভোগালী বিহু আলহী গীতাটিত পাৰিলে অকণমান গুৰুজনালৈ আপোনাৰ যিটো ইনকম তাৰ পৰা যদি আপুনি ইমানকেইটা বছৰেকত মাহেকে পষকে উঠি অকণ পঢ়িব ভকত বৈষ্ণৱ ইয়াতে আৰু এটা কথা আছে যে লোক আপোনাৰ সকাম পাতিবও পৰা নাই দেই অতিথি আহে যে ঘৰত তেওঁ দেৱতী লগ হয় আপোনাৰ সেইদিনাখন কষ্ট হ'ব সেইটো আপুনি ঘটিছে আৰু আচলতে কি জানে মানুহ আমি মুখে ক্ৰিয়া কৰি যাব আপুনি মানুহ আপোনাৰ পইচা আছে সকাম মানুহক দুখীয়া সকাম পাতিলেও নহ'ব এক নম্বৰ কথা যদি আপোনাৰ আত্মা শুদ্ধ হয় হয়নে লাগে আপুনি ইমানকেইটাই দিয়ক ভকতিৰ যদি ভাৱ অহংকাৰ
এয়া সব দেখুৱাই থৈ গৈছে সেইকাৰণে কৈছে না, এয়া আমাৰহে দেখুৱাই থৈ গৈছে স্বাস্থ্য বোলে বোলে মই উপায় কাম কৰি খাব পাৰো তো যা মানৱ দেহ এইটো নহয় এইটো নহয় এই কাহি এই মিয়া বুঢ়া হয় এখন আমি কিতাপ ভাগত কিতাপ লাগে পটাপট দি যাওঁ মাইনে আৰু দাদাই লুচি বনাই আছে লুচি পুৰি পুৰি দক্ষ খাব গুছিল পাইলন্ত পূৰ্ণ কলাই হেন জানি যদুগণে তৈকে লাগি চলা সবাংশে আমিও গয়া তৈতে কৰি স্নান বিপ্ৰক ভোজন কৰাই দেও মহাদান দান পুণ্য হৈ ঘোৰ দুৰ্গতি নিস্তাৰ হেন মহানাৱে সাগৰত কৰে পাৰ কৃষ্ণৰ বচন শুনি যদুগণ যতন লৰালৰি কৰি ভৈল কাছ পাৰ ৰথত তুলি দাই আনি অনেক সম্ভাৰ নিশা নকুবায় সবে একস্থান ভৈল ভাৱ বিদ্ধতিৰি মাত্ৰ নগৰত ৰৈল শনিলকী শংকৰে কৃষ্ণ চৰণত ধুৰি পাতক স্বৰূপ ডাকি বোলা হৰি 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 কমলা সেই দকমা বুলিতে কৈছে কি কৰিম এইবিলাক বেমাৰ তেতিয়াৰ পৰা আছে লেকচাৰ মাৰি থাক দকমা সেই কেঞ্চাৰটোকে কয় নন্দৰা মধুনু সাৰ মুগ হৰি জুনু তেজি যা মুগ পৰমানন্দ ৰামধুনু সাৰ মুগ হৰি জুনু তেজি যা যাইবে যদুগণ কাছে বিমঙ্গল দেখি কাম্পে কায় কৃষ্ণৰ বচন শুনি মনে বিমৰি শিগুনি ভুলিলন্ত সবে অভিপায় বিৰলত হৰিদাস কৃষ্ণৰ চপিয়া পাশ হিৰে প্ৰণামিলা পাও চুই অন্তৰ্গতে তুনুতাৱে মাধৱ নম্ৰ ভাৱে বুলিলন্ত কৃতাঞ্জলি হুই যাদৱ বংশক তুমি সংহৰি এৰিবা ভূমি অৱশ্যে জানিলো আমি আকৌ
সিকাৰণে নিশি খাপ ব্যৰ্থ নকৰিলা বাপ তুমি হুয়া জগতৰ স্বামী তোমাৰ চৰণ এৰি নিমিষে প্ৰভু হৰি থাকিবে পাৰো একো স্থান তুমি এৰি গলে মোৰ মিলিবে সন্তাপ ঘোৰ মোৰ প্ৰাণ তুমি জপ তুমি তপ পুণ্য তুমি বিনা দেখো পুণ্য দিনতে আন্ধাৰটিৰ জগত অনেক কাৰ পুণ্য কৰো দুই চৰণত ধৰো লৈও যায়ো আমাক লগত হাইমকে অৰ্মিত মই তোমাৰ চৰিত্ৰ ছয় আকৌ মাত্ৰ শুনে যিটো নৰে তাহাকো পদে ভাব নচাৰে তোমাৰ পাও আন বিষয়ক পৰি হৰে হয়নে ভোজনে স্নানে তোমাৰ ৰহস্য স্থানে সদা সেৱা কৰি থাকো আমি তুমি জীৱ তুমি প্ৰাণ তুমি বিনা নাহি আন কিমতে প্ৰতিভূয়াবে স্বামী অৱশেষ উপহাৰ চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ সৰ্বদাই তোমাৰ শিষ্য খায়া তৰিব দুষ্ট জমায়া হেনকে আছিল অভিপায় এতিয়া কওকচোন কি ক'লে পদে চাৰি পদে ক'লে। বস্ত্ৰ অলংকাৰ অৱশেষ উপহাৰ চাৰ বস্ত্ৰ অলংকাৰ চাৰি বস্ত্ৰ তোমাৰকে পিন্ধো সৰ্বদাই এতিয়া আপোনাৰ 3 বস্ত্ৰ নহয় জানো চেলেং গামোচা ধুতি আমাক তেনেকুৱা শুদ্ধ আহাৰ লাগিব অকণ যে আমি ভাল এটা দেখি পেলাই পালেই খাইছোঁ তাৰপৰা ক্ৰিয়া নপৰে কিন্তু সেইটো ক্ৰিয়া কৰিব ক'ত আমি যিটো বস্তু খাম ঘৰত চিন্তি পেলাই খাম সেইটো ক্ৰিয়া কৰিব ক্ৰিয়া কৰিব মানে তাৰমানে দিছে তেওঁৱে দিছে কিন্তু তেওঁ আগতে আগবঢ়াইছে তেওঁ পাইছে আৰু আগবঢ়োৱা কথা নহয় বাৰু আগবঢ়োৱা কথা আমি আজি এই নৈবেদ্য আমি আগবঢ়াই মহাভাৰতত দেখা নাই সুদামাই সেই দুটা তিনিটা ভাতহে চৌত আছে তাৰে এটা ঈশ্বৰৰ নামত দিলে ঈশ্বৰে নাৰায়ণে খাই উগাৰি পেলাইছে তাৰমানে সেইটোতে তেওঁ সন্তুষ্ট হৈ পেট ভৰি গৈছিল আৰু এই বনত যেতিয়া পঞ্চপাণ্ডৱ আছিলে তেতিয়া দুৰ্বাসা মুনিক মানে পঠাই দিছিলে দুৰ্বাসা মুনিয়ে কিবা এটা পালে বনত থাকিলে আপুনি পথাৰ থাকিলে যিহেতুকে আহাৰ এটা আপুনি খাই সীমিত হিচাপে নিব তেনেকুৱাতে যেনে দুৰ্বাসা মুনি গ'ল বা ভকত এজন গ'ল দুৰ্যোধনে পঠাইছিল দুৰ্যোধনে পঠাই এইটো এটা একমাত্ৰ মই চাল কৰি মেলি খুব দৃষ্টি হৈছে কিন্তু কথাবোৰ এটাই তেতিয়াও না তেওঁ পাপৰ আৰু বেছি ভাগ হেৰিও হ'ব লাগিব নহয় তেতিয়াহে ভগৱানে জীৱক শাস্তি দিব এই অম্বৰীষক যেতিয়া সাপিবলৈ গৈছিলে অম্বৰীষটো কৃষ্ণ ভগৱান তেতিয়া কৃষ্ণ যেতিয়া স্তুতি কৰিলে কৃষ্ণ গম পাই পেলাই অম্বৰীষক দুৰ্বাসাই সাপিবলৈ দিছে তেতিয়াই খেতিলৈ ঘূৰিছে কৃষ্ণ উচিত হয় তোমাৰ নাহিকে দলংখন ওখ হোৱাৰ লগে লগে ৰাস্তাও ওখ হৈ গৈ লৈছে ৰাস্তা ওপৰত ঘৰবিলাক এগুকে তলত আছে বনাবই লাগিব
দিয়া নহয় এইখিনি কটা এইখিনি বাদ দি কাম নহ'ব এখনো ভাল দীঘলকে এখন বাই নাই এক নহয় তো এখন মু এখন বুবু এখন বা এখন বতা সেইখনো মোৰ সেইখনো মোৰ কোন এইখন মোৰ এইখন বা খং কিন্তু মোৰো আছে দেই ভকতক দিলেই হ'ল নহয় দেখি থাকিলে একো নাই আপুনি এটা কাম কৰক মা বহা যোৱা গান মছলা এটা দি দিয়ে হ'ব আৰু তাই ক'লো বুলি কয় খাবলৈ ইয়াতে এখন দিলেই হ'ল এইবিলাক প্ৰসাদ